মিনিট মান পিছত আৰু হৈ যাব মানে তো কণী পিলে তেতে মানে ফুল এক না আয়া এই বেলটিল হাই গাইস তো মানে আজি চাই ল'ব সেইটো গাহৰি চেলেঞ্জ আছিল তো আজি মানে আমাৰ আজি কিবা স্পেচিয়েল চেলেঞ্জ আছে তো চাই থাকক লাষ্টলৈকে তো গম পাই যাব তো ইয়াতে মানে আৰু তাতে কৰিম তাতে চাই থাকক আর কি হব কণীৰ চেলেঞ্জ হয় না আহিব আজি কণীৰ চেলেঞ্জ এই ইয়াতে আমি বহাই দিম এটা এটাকে দেৰি লাগিল নেকি আজি আজি কি ঐ আজি কি বাৰ বুধবাৰ এইবাৰহে অলপ উত্তল লৈছে দে এইবাৰ এই কণী গৰম হৈছে দে বঢ়িয়া টেনশ্যন নাই আৰু খৰচ চৰচ নাই যিহেতু আৰু চাই থাকক তো মানে গাইছ আজি আমাৰ কণী চেলেঞ্জ হ'বলৈ গৈ আছে কণীৰ লগত গাইছ মানে কণী হৈ গ'ল এতিয়া কণীখিনি এইবাৰ পানীখিনি পেলাই লওঁ এতিয়া তো তাৰপিছত চাই থাকক এতিয়া প্লেটত থং ৰ এনেকৈ গাইছ কণীখিনি উহা হৈ গ'ল তো তাৰপিছত চাই থাকক তো গাইছ মানে আমাৰ আজি কণীৰ লগত আৰু এতে নেক্সট আছে ভাতৰ লগত আছে এইফালে ব্ৰইলাৰ তো ভাতটো এইফালে ধুই আছে কণীটো এইফালে ধুইছোঁ গম পাইছে নাই চাউলে ধুইছোঁ ভাত ধুইছোঁ কি মানে চাউলটো ধুই এতিয়া গাইছ মাংসটো অলপ ডাঙৰ আছিল সৰু কৰি কণী কেইটা এতিয়া ফাটাই কেনে চেলাব লাগিব এইখিনি জ্বলি আছে মেগি গাইছ এইফালে চাউলটো ধুই আছে বনাম আৰু বাছ খাম আৰু ধুনীয়াকৈ বহি পেলাই খাম আৰু আজি কি বাৰ বুধবাৰ তো গাইছ মানে মাংস ধোৱা হৈ গ'ল তাৰে পিছত এতিয়া ভাতটো গাইছ বহাই দিলা তো তাৰে পিছত নেক্সট চাই থাকা গাইছ মানে ভাতটো উতল আহি আছে আৰু তো গাইছ তো ভাত হৈ আছে আৰু 5 মিনিট নালাগে আৰু হাত লগাই দিবি এতে বঢ়িয়াকে এইটো বেছি ঐ বিপদ বস্তু এতিয়া হাতত গাইছ এবাৰতে ভাতটো তাকো চাউলটো কি মাংসটো বহাই দিম জলছি বাহৰিৰ জুই বাহৰিৰ খানা খাব লাগিব মাংসৰ লহৰা তাতে বহাইছি মাংস তাতে বনাই আছোঁ আৰু এইফালে পিঁয়াজ কাটি আছোঁ পিঁয়াজটো সেইকাৰণে বিয়াপাতি ল'বলৈ গৈ কাটি দিয়া মানুহ শুনা কি পানী গৰম হৈছে পানী গৰম হৈছে লহৰা গৰম হোৱা নাই পানী গৰম হৈছে চৰ্দি লাগি গ'ল পিঁয়াজ কাটোতে আৰু চকুৰ পানী ওলাব লাহেকৈ আৰু পিঁয়াজি তেল এতিয়া আদা নেহৰু জলকীয়া বটি আছে তেল গৰম হৈ আছে লাৰ দি লহৰা কৰছ পিঁয়াজ দিলোঁ এইবাৰ ওলাই দিওঁ ডাইৰেক্ট নোধোৱাকৈ খালোঁ দে আজি জুই নজ্বলা Oh my god. What? টুকুৰা কাটিং বুলি কয় এইটো কি কয় টুকুৰা কাটিং টুকুৰা কাটিং এনেকুৱা মানে কণীটো চেলাই কেনে মাৰি দিয়া তো মানে গাইছ ইয়াতে কণীখিনি চেলাই কেনে তাতে থৈ কেনে তাতে থৈ কেনে মানে ইয়াতে মাংস চাওক না মাংস চাই ক'ব লাগিব ইয়াতে মানে মাংসত কণীখিনি দিম এতিয়া কণীত
আৰু এতে মাংস আৰু দিয়ে থপক থপক দি না এ দিও এ দি না একো নহয় দে অ দি না আয়া এ চাওক গাইছ কণী হৈ গেল আৰু এতে 5 মিনিট পিছত আপোনালোকে দেখাব আমি খাই আছো বঢ়িয়া হৈছে কি জানা মাংসটো এইটো চুপ হ'ব দে তোৰ নালাগব আৰু ভাতত খাব এইটো হেৰি কণী বাছ হৈ গৈছে বোলে জুইটো কাৰণে বাছ ওলাই দিলোঁ আৰু জুইত তো গাইছ মানে এতে মাংস আৰু কণী হৈ গেল আৰু এতে ভাত দুখাইছিলে তে হৈ আছে আৰু এতে মানে দনা কাটিং চলি আছে আজি দনাত হ'ব তো মানে চাই থাকক আৰু এতে 12 পিছত দুখাই আছো গাইছ মানে আমাৰ আজি টান খাওয়াটো হ'ব আৰু যাই মানে ফাৰ্ষ্ট খাব পাৰে হিয়াকে মানে স্পেচিয়েল গিফ্ট থাকব নেক্সট ভিডিঅ'ত আৰু মানে যাই লাষ্ট খাই হিয়াৰ মানে চেণ্ডেলৰ লগত পালিচমেণ্ট হ'ব আৰু এই মানে ভাত বাঢ়ি আছে চেণ্ডেলৰ লগত পানী মাখা ফেলে এনেকে বাল্টিং তই ফেলে দিয়া মাক তই পানী কিনি লৈ গেলি অ কাৰ কোনখান শিকিলে একো নাই যাই যি খাহে এখন মোৰ আৰু এতে গাইছ মানে ভাত বাঢ়ি আছে ইয়াতে ভাত বাঢ়িছে আৰু তাতে মাংসত মানে কণী লহৰা আছে আৰু আপোনালোকে মানে নেক্সট এংগুল এই দুটা কণী আছে এই দুটা কণী তাৰ মানে কাৰো ভাগত নপৰে মিলাব দিগদাৰ গতিকে এতিয়া এই দিলোঁ আৰু অ চকী কিনে দি ভৰি খাব পাৰলা হৈ পাই আৰু ঠিক আছে মাংসটো কেনেকৈ পেলাম এইবাৰ দি যাৰ ভাগত যি পৰলা মহক বেছিয়ে পৰিল নেকি চবকে দিম ৰ কম হ'লেও সেই দিম না টেনশ্যন ল'ব নালাগে চবকে সমান সমান তো গাইছ মানে যাই ফাৰ্ষ্ট খা হয় সিয়ে জিকিব হৰি বেছি কষ্ট কৰিছে কিন্তু হৰি গলা বেছিকে পৰিল চবকে দিম ৰ বেলেগ কম বস্তু তো যাই খাই থাকে সি কিন্তু তই খাবাই নাপাবি এতিয়া অলপ হেৰি অলপ পানী বাদ দিম নেকি দে হে নালাগে কি কৈ ৰান্ধিনি তই জল এইখিনিয়ে জল কিন্তু উপায় নাই আৰু পানী দিবা আহিব লাগিব তোক দিলোঁ হাতখন ৰাজীৱৰ কুদু এইখান মো জলকীয়া আছে তো টিকেটটো কত দিছা নেদলি এটো হে বলো ছেলে কি আৰম্ভ কৰিলো ও কত কৰা হ না গাইছ আমি এতে আজি চ্যালেঞ্জ কৰি আছো যাৰ মানে ফাৰ্ষ্ট খা হয় তাই মানে জিকব তো মানে গাইছ যাৰ লাষ্ট খা হয় হিয়াৰ তো চ্যালেঞ্জ মাইটো পৰব আপোনালোকে চাই থাকিব এতে আছে এটা 6টা আৰু যে মানে চ্যালেঞ্জ হ'বলৈ গৈ আছে তো আপোনালোকে চাই থাকক যাৰ মানে ফাৰ্ষ্ট খা হয় হিয়ে জিকব ইয়াতে দিমা শুনা অলপ পানী তো লাগি কৈছে কোন সেন্সো আছে খাব পাৰিম বুলি ভাবিছিলোঁ মানে বহুত গৰম আছে লাহে লাহে খাব লগা হৈছে তো চাই থাকক সেই অলপ সেই মানে গাইছ অলপ নিমখটো কম আছিলে ইয়াত অলপ ভাল লগা নাই আজি মোক কিবা লাগছে নহয় ফাৰ্ষ্ট যাই ফাৰ্ষ্ট হয় সেই পুৰস্কাৰ আছে কিন্তু পুৰস্কাৰ আজি পুৰস্কাৰটো নাপাম কিন্তু নেক্সট যোনটো ভিডিঅ'ত বনাম সেইটো ভিডিঅ'ত ডাইৰেক্ট দিম গাহৰি দা মানে হেৰি কৰিছিলা এই খোৱা নাছিল জলটো খাইছিল আজি তেখেতৰ কাৰণে ব্ৰইলাৰৰ হেৰি হৈ গ'ল আৰু কণীৰ প্লাছ এতিয়া কাই ফাৰ্ষ্ট খোৱা হয় সেইটোৱে চেলেঞ্জ চলি আছে বা এই প্ৰথম পুৰস্কাৰটো পাবে কম গৈছিল নেকি ভাতটো নাই হলে ৰ সিহঁতে চবৰে এটা কণী আছে সিহঁতৰ লাষ্ট পৰ্যায়ত সিহঁতে আছে কিন্তু কোনে তেখেতৰ শেষ হৈছে ভাতটো কিন্তু কণীটো খালি শেষ হ'ব আৰু ইহঁতৰ অলপ আছে ভাত পাৰে না এতিয়া নাজানো আৰু খাব লাগিব সমান সমানে খাইছো চবেও উঠি যায়
উঠি যায় ইমেৰ খাবই খেতাক ই লাছ হ'ব খাইছো না আৰু বেছিকে ই লাছ হ'ব এই দুই গুপকে 6 গুপকে 12 গু কণীটো খাই দিয়া তেখেতে লাষ্ট তাতো ভাতটো আছিল কণীটো হৈছিল এতিয়া বোলে এতিয়া সেই খুবোৱাৰ বোলে সি খোৱাচি খোৱাৰ ক'ব লগা নাই জংঘলৰ মাজত তো মানে সেই গাইছ ই আজি পানিশমেন্টটো খাই ৰাখব আপোনালোকে চাই থাকক ই বেল দিলে পেলাই দিছে তো মানে গাইছ ই মাৰ খাই আছে আপোনালোকে কেমান আছে জোরে জোরে এবার লাই বাচ্চা এদিনা মুখ মাছ দিলা বদলা বলে লাই বাচ্চা গায় বাগাই যাসু যাসু এটাই মার যাই না হয়ো দাদা মার না এটাই না হয়ো চন্দন দিলাও यार বদলা বলে গিরি কাছে গিরি লাই লাই আপনি দেখো এই স্টার বহাই দিবেলা কই লাই লাই ন জোরে কিন্তু লাই লাই ন এই লাই লাই বদলা ওই ও ধরো ইয়া ধরো পলা এক দুই না লাহে বসি মুরিয়া শব্দ তো লাহে বসি যা শুনো যা এ নিবিয়া গাইস কি যা শুনো মানে বেন পাসাও এটা বড় দিছি থাক লাহে বসি যা শুনো ধরে এমান শক্তি আছে আমার এমান শক্তি আছে ইমান করে তাৰমানে বেছি লটপট উঠিলে আৰু কুকুৰব ইয়াৰ এনে কুপ্তৰ মন্তব্য কেনে কুকটো মানে ভালে লাগছে